ভকত বৈষ্ণৱসকল, শ্ৰী ধৰ্মেন্দ্ৰ শইকীয়াই আমন্ত্ৰণ মৰ্মে তেখেতৰ 3 বছৰীয়া জীয়ৰীৰ জন্মদিনৰ উপলক্ষে আমাকে নাম পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনাইছে। এই অভাজনে আপোনালোকৰ ওচৰত পোনপ্ৰথমে এভাগী প্ৰভুৰ গুণানুকীৰ্তন কৰিব ওলাইছোঁ। মানুহ মাত্ৰেই যিহেতু ভুল থাকেই, সেয়েহে তালে মানে বাক্য বচনে সুৰ এফাঞ্চৰ অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ পৰিশোধ কৰিব বুলি আশা ৰাখি আমি আগবাঢ়িছোঁ। কৃষ্ণ।